এই দেখুৱাম কি দেখুৱাম ৰবৰ কেনেকে বনায় এইটো ৰবৰ গছ না এইবিলাক চব ৰবৰ গছ তাৰপিছত এইটো কাটি দিয়ে আপুনি এইটো ৰাতিপুৱা কাটি দিয়ে বাকলিটো ন মানে সদায় অলপ অলপকে কাটি যায় থাকে কালি অলপ কাটিব ইমান মান পৰহি ইমান ৰখাই দিম আৰু কি তাৰপিছত এইটো ওলাই থাকে কেই ঘণ্টা ওলাই একবাৰ কাটি দিলে মোটামুটি 3-4 ঘণ্টা 3-4 ঘণ্টা 3-4 ঘণ্টা সেনেকে ওলাই এতিয়া ঠাণ্ডা দিন না বেছি সময় ওলাই থাকে একটু টুক কৰি ওলাই থাকে না একবাৰতে ফুল হৈ যায় না কেতিয়াবা বেছি হৈ যায় নাই কম ভৰ্তি নহয় কিছুমান গছ হয় ডাঙৰ গছলে হয় ডাঙৰ হয় ইমান হয় ভৰ্তি যদি ডাঙৰ গছ মানে বাতিটো চাই থাকিব লাগে চেঞ্জ কৰি দিব লাগে চেঞ্জ কৰিব নালাগে ঠিক ঠাক হৈ থাকে খিনিয়ে হয় এইটো টিঙৰ নেকি এইটো টিঙৰ এইটো মাৰি দিছে ন খুলিব পাৰে খুলিব পাৰে নহ'লে এই বুই যাব নে দি ইয়াত আহি দি এনে কাটি আছে গছটো মৰি নাযায় ন নাযায় এইবাৰ ই পিঠিকাটো এতিয়া শেষ হোৱাৰ ওচৰত এইখিনি কাটা হৈছে ইফালে এইখিনি শেষ হোৱাৰ ওচৰত আৰু নেক্সট আৰু ইপিনৰ পৰা মাৰিব আৰু গোটেই বছৰ কৰে নেকি এনেকুৱা ৰবৰ গছ গোটেই বছৰ দি থাকে মোটামুটি 25 বছৰ 20 বছৰ এই গছ নমৰে মানে দিয়ে থাকিব মানে চিজন নাই ইয়াৰ চিজন আছে 2-3 মাহ মান বন্ধ হয় বাৰিষা নহয় খৰালি কোন মাহ বন্ধ থাকে জানুৱাৰী ফেব্ৰুৱাৰী বন্ধ জানুৱাৰীৰ পৰা সেইফালে বন্ধ হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মানে আপোনাৰ 7 মাহ 8 মাহ এনেকা আঠা দিয়ে থাকে মোটামুটি 8 মাহ ধৰ 7 মাহ 8 মাহ এনেকা আঠা দিয়ে 7 মাহ দি থাকে ন আমি সারা বছৰ তাই দেই কিন্তু এই পাতবিলাক যেতিয়া নহব নাই তেতিয়া এই আঠাটা নাহে আৰু ঠিক আছে আহে আঠা কম আহিব আমি যে অলপ আগত চাইছো যে এই ট্ৰেড যে থৈছে বগা বগা ট্ৰেড কেইডাল গছৰ এক ট্ৰে হয় ট্ৰেবিলাক দেখাম অলপ পিছত চাব পাৰিম আমি কিছুমান ডাঙৰ গছ হলে তো এই ডাঙৰ যেতিয়া হয় দুডাল তিনডালতে হৈ যাব এখন ট্ৰে তথাপি এনেকুৱা হলে 7-8 ডালৰ হৈ যাব এক ট্ৰে 7-8 ডালত ডেইলি পাই থাকে এইটো ইনকামটো ভাল আছে মানে ন খৰচটো একবাৰে হয় সাৰটো দিব নালাগে সাৰ দিলে আৰু ভালে হয় সাৰ দিব পাৰিলে ভাল এইটো কি হয় বাতিটো এটা প্লাষ্টিকৰ কিনি আছে ন আৰু এইবিলাক খেতি নেকি কিবা এইবিলাক ইয়াৰ পুলি গাছ এইগিলা ৰাবাৰ গছৰ পুলি এইবিলাক এই যে হেৰি গুটি লাগছে না এইবাৰ খুলি গেল আৰু পুলি গাছ বেলেগত ৰুব আৰু কিয় ক'ত কৰিম তাকগিলা বেলেগ জাগাত আৰু ক'ত ঠাই থাকিব কিন্তু মই শুনিছো এই ৰাবাৰ বাগানটো বন্ধ কৰিছে বুলি চৰকাৰে নাই দেখোন কিবা অক্সিজেনৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাই নেকি ওজন গেছত প্ৰভাৱ পেলাই বুলি শুনা নাই দেখোন মই শুনিছিলো যে এইটো চাব লাগিব ৰ ৰাবাৰ বাগান ভালে লাগছে ৰে আহি এই ৰাবাৰ ওলাই আছে ইয়াত এইবিলাকে চাগে আমি মুচা ৰাবাৰ বিলাক এইবিলাকে হয় ন হ'ব পাৰে দেই এইগিলা না বা টায়াৰ বিলাকো চাগে এইবিলাক হয় টিউব টায়াৰ এইগিলা হ'ব আৰু কি চাগে ইয়াত গোৱালপাৰাত বহুত গছ আছে ন এনেকুৱা এই গোৱালপাৰাত বহুত আছে গোৱালপাৰাতে বেছি ৰাবাৰ গছ শ্বিলঙত আছে নেকি মেঘালয়ত আছে মই দেখিছিলো মানে যাওঁতে ভাল লাগিছে মানে গছৰ পৰা যে আমি যে দেখি পাওঁ বগা বগা ওলাই থাকে যে বাতি এটা এনেকে লগাই থৈ দিয়ে যে এই বস্তুটো মানে ইয়াত ডিছ কৰি থৈ দিয়ে ট্ৰেবিলাকো শুকাই দিছে এইবিলাক টাইট হৈ যাব টাইট হ'ব মানে কালিলৈকে টাইট হ'ব টাইট হৈ আছে দৈ গাখীৰৰ নিচিনা না কালি আৰু ইয়াক ওলাই না এই মেচিনত চিপি আনিব লাগিব তাৰ এই এটা ট্ৰেৰ পৰা কেইখন ওলাব পাৰে এখানে এটা ট্ৰেৰ পৰা এখন ওলাব একদিনৰ এইখিনি গোটেই আৰু গছডাল ডেইলি আঠা দিয়ে গছটোৱে মানে এদিন গেপ দিব পাৰি আৰু 3 দিন একলা কাটো কাটাৰ পিছত একদিন আৰু মাজতে গেপ দিং আৰু আঠা ওলাই থাকে না এইবিলাক মানে চেপাৰ পিছত তেনেকুৱা কালাৰ হয় অলপ আগত যে বনাইছে ন আৰু জুইত দিলে আৰু বেলেগ কালাৰ হয় আৰু জুইত দিব লাগে আৰু এইবিলাক এখানত 0.5 কিলো মানকে হয় 0.5 কিলো 600-700 সেনেকে হয় ইয়াত আপোনাৰ খৰচ ক'ব গ'লে এইটো বস্তুটো আনিব লাগে আৰু চিপাতে 3 টাকাকে খৰচ হয় আৰু 3 টাকা আৰু এই গছৰ পৰা আঠাটো আনি এচিড দিব লাগে এচিডটো ক'ত আছে কি এচিড হয় এইটো গিলানটোৱে নেকি এইটো বস্তু দিব লাগে মানে এইটো হৈছে কি আছে ইয়াত কন্টেন্টটো ফৰ্মিক এচিড আৰু পেৰা নাইট্ৰফিনল আছে এই বস্তুটো মানে গছৰ পৰা আনা আঠাটোত মিলাই হেনে ইয়াত ট্ৰেড দিব লাগে পানী লগত মিলাব লাগিব পানী লগত মিলাই আৰু হেনেকে দিব নোৱাৰিব তো পানী লগত মিলাই এচিডটো মানে হেৰি পুৰা আছে পানী লগত ষ্ট্ৰং হয় মানে এইটো কনসেন্ট্ৰেট হয় ঠিক আছে মানে ৰবৰ গছৰ পৰা যে ওলাই
ৰবৰ গাছটো কাটি সেনেতো হেৰি কৰে আঠাটো ওলাই বগা বগা বাতিত তাৰপিছত এইটো কি কৰে তাৰপিছত এইটো বনাব লাগে আৰু এই কি কয় বইল কৰিব লাগে বইল কৰিব নালাগে এনে এই চিদ্ধি না গোটা কৰিব লাগে গোটা কৰাৰ পাছত আৰু চিপিব লাগে সেইটো আনি না থৈছিলো এই কৰিছে মেচিন বিলাক আছে ন মেচিন নাই বেলেগত নি তাৰমানে বেলেগত লৈ যায় তাৰপিছত আনি এনেকে শুকাব লাগে এনে শুকাব লাগে এইটো এবাৰ কি কৰিব এতিয়া কি কৰে সিহঁতে জানে আৰু মানে আপোনালোকে এইটো বিক্ৰী কৰিব বিক্ৰী কৰিম কিলো চিষ্টেম কিলো চিষ্টেম কিমান কিলো এতিয়া এইবাৰ 160 150 এনেকৈ আছে ডাইৰেক্ট বগা আঠাটো বিক্ৰী হয় নে নহয় নহয়, নহয়। গছৰ পৰা সেইটো নহয় সেইটো নহয় মানে এতিয়াতো ডাইৰেক্ট বগা এইটো বগাটা কিন্তু চিপাৰ কাৰণে এনেকুৱা হৈ গ'ল আৰু চিপি ৰ'দত শুকোৱাৰ পিছত আকৌ জুই শুকাব লাগে তাৰপিছত ৰঙা ৰঙা কালাৰ হলে এতিয়া ফাইনেল মানে বিক্ৰী কৰিব পৰা হৈছে আৰু এইবিলাক এইবিলাক বিক্ৰী কৰিব হৈছে কোনে কিনিব এতে কামতে আছে কিনা মানুহ তাতে বিজনেছ কৰে মানে বিজনেছ কৰে বেলেগত বিক্ৰী কৰে আৰু বেলেগত আগে আছে সেইবিলাকত লৈছে তাৰপৰা তাৰ